নমস্কাৰ বন্ধুসকল, নবৰী চেনেললৈ আপোনালোকক ওয়েলকাম জনাইছোঁ। আজি মই দেখাম মই কিদৰে ফ্ৰাইড ৰাইচ বনাওঁ। তো আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমতে মই দুপোৱা চাউল লৈ লৈছোঁ। এতিয়া এইখিনি মই আধা ঘণ্টা তিয়াই থ'ম। মই দীঘল বাসমতি চাউল লৈছোঁ। এতিয়া মই বটুৱা এখনত পানী লৈ লৈছোঁ। তাত লৈছোঁ 2 চামুচ ৰিফাইণ্ড অইল, 2টা তেজপাত আৰু লং ইলাচি। তাৰপিছত পানীখিনি উতলাই লোৱাৰ পিছত মই চাউলখিনি ধুই দি দিলোঁ। চাউলখিনি মোৰ ভিজি গৈছে। এতিয়া মই কেৰাহী এখন ল'ম। কেৰাহীখন ভালদৰে গৰম কৰি লৈ ডাঙৰ 2 চামুচ মই ঘি দিম। ঘি দি ইয়াত মই ভাজি ল'ম কাজু আৰু কিচমিচ। এয়া মোৰ কাজু আৰু কিচমিচ ভাজি হৈ গ'ল। এতিয়া মই ইয়াত 4 টেবুল চামুচ ৰিফাইণ্ড অইল দি দিলোঁ। এয়া এলাইচি, দাৰচিনি এইবোৰ মই তেলত দি দিম। এতিয়া মই গাজৰখিনি দি দিম।